Moupriya YouTube channel le apnalok সকলোকে স্বাগতম জনাইছো চাহ বনাই লৈছো চাহ হৈ গ'ল ইয়া बहती हवा सा था वो उड़ती पतंग सा Haila lai huila lai masani pai haila lai huila lai masani pai আগতে গা নুধোৱা আগতে মই মিঠাতেল অলপ গৰম কৰি পানি নহৰু দি তাই গা ধোৱা তাৰপিছত গৰম পানী অলপ দি পানি মোহাৰি দিওঁ কেতিয়াবা একেবাৰে ধুৱাই দিওঁ চাবোনে দি সদায় চাবোন নলগাওঁ কিয়নো সদায় যদি চাবোন লগোৱা যায় সৰু ল'ৰা ছোৱালীক স্কিনটো বেয়া হয় বুলি কয় সেইকাৰণে মই সদায় চাবোন ইউজ নকৰোঁ ৰেগুলাৰ শ্বেম্পু ইউজ কৰি দিওঁ তাই খজুৱাই থাকে কাৰণে সৰু ল'ৰা ছোৱালীক গা নুধোৱাৰ আগতে মিঠাতেলে মালিচ কৰি ল'ব লাগে তেতিয়া ভাল বুলি কয় আৰু এতিয়া মালিচটো দিলে সদায় লাহে লাহে দিব লাগে নহ'লে কি হয় তেহেঁতৰ যদি এতিয়াই টানকৈ মালিচটো দিয়া যায় তেহেঁতি দুখ পোৱা চান্স থাকে সেইকাৰণে সৰু ল'ৰা ছোৱালীবোৰক সদায় এতিয়া লাহে লাহে মাছাজটো দিব লাগে 4 মাহ 5 মাহৰ পাছত মানে অলপ টানকৈ মাছাজটো দিব লাগে এইজনী আমাৰ মোৰ শুন দে গা ধুবলৈ ল'লে সদায় ইমান ভাল পায় এইজনী আমাৰ পেণ্টটো পিন্ধাই নলওঁ এতিয়া ভিডিঅ' বনাইছোঁ কাৰণে তাক মই পেণ্টটো পিন্ধাই মেলি ভিডিঅ'টো কৰিছোঁ और ये है 15 मिनट चैलेंज ये दावत जो बना है यूनिक ताकि आप बना सके टेस्टी ইয়াতে ৰছী দি পানি মেলি দিছোঁ বেছি দেৰি ৰ'দত দি নথওঁ নহ'লে ৰ'দত বেছি দেৰি দি থ'লে সৰু ল'ৰা ছোৱালী কাপোৰবোৰ বেয়া বুলি কোৱা শুনা পাওঁ সেইকাৰণে ইয়াতে মই মেলি দিছোঁ ৰছী দি পানি ফেনখন লগাই দিওঁ ইয়াতে শুকাই থাকে এইজনী মোৰ শুই আছে আঠাটো তৰি লওঁ নহ'লে দিনতে আঠাটো তৰি নল'লে মানে रुको जरा सबर करो অফিচৰ পৰা মই তৰি লওঁ নহ'লে মোৰ কষ্ট হৈ যায় আৰু আঠাটো তৰিবলৈ থাকি যায় তেতিয়া মহে কামোৰে তাই আৰু অশান্তি বেছি কৰি থাকে সেইকাৰণে মোৰ কষ্ট হৈ অকলে অকলে কামবোৰ কৰি ল'বলৈ বাপেক নামতে মই কামবোৰ কৰি এইজনী মোৰ আমাৰ শুই আছে মই উঠিবই অলপ দেৰি পাছতে তাই 11টামান বজাৰ পৰাহে টোপনি ধৰে মই ইয়াতে মোৰ কাপোৰ কানিখিনি ৰাখি লওঁ ৰাতি হাগে মুতে বা
তেতিয়া মই এইখিনি কাপোৰেদি তাইক সলনি কৰি সলাই দিওঁ, নহ'লে তাই বহুত অশান্তি কৰি থাকে। আৰু চোলা এটাও ৰাখি লৈছোঁ, এইটো এখন ব্লেংকেট, ঠাণ্ডা লাগিলে তাইক দিওঁ। এইখিনি কাপোৰ হয়, তাই প্ৰস্ৰাৱ কৰিলে, আৰু এইখিনি তাইৰ লেংটি হয়। পেণ্ট নিপিন্ধাওঁ, পেণ্ট পিন্ধালে বেছিকৈ কাটে কাৰণে লেংটিখিনি মাৰি দিওঁ ৰাতি হ'লে। এইজনী আমাৰ মৌ, তাই এতিয়া শুই আছে। মই যেতিয়া খাবলৈ লওঁ তাই তেতিয়া উঠে, মই যেতিয়া শুবলৈ লওঁ তাই তেতিয়া উঠে। চব মাকৰ ক্ষেত্ৰতে চাগে এনেকুৱাই হয়। এইজনী আমাৰ মৌ। চকু মেলিব পৰা নাই ৰ'দত।